হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ আপোনাৰ মোবাইলৰ জিঅ' ফোনৰ আপোনালোকে ৰিংটন আপোনালোকে যিটো কলাৰ ৰিংটন দিছে সেইটো আপোনালোকে কেনেকৈ অফ কৰিব পাৰিব। আপোনালোকে অফিসত বা কোনো ইয়াত কল কৰিব নালাগিব। আপোনালোকে মাই জিঅ' এপছত সোমাই যাব। মাই জিঅ' এপছটো ডাউনলোড কৰি ল'ব। মই মাই জিঅ' এপছত সোমাই গৈছোঁ। অহাৰ পিছত আপোনালোকে দেখিবলৈ পাব মোৰ ইয়াত লোডিং মাৰি আছে। মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ পৰা আপোনালোকে থ্ৰী লাইনছ আছে, ইয়াত ক্লিক কৰি দিব। থ্ৰী লাইনছত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত যাব জিঅ' টন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। জিঅ' টনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব মোৰ লোডিং মাৰি আছে। আপোনালোকে যিটো কলাৰ টোন দিছে সেইটো কলাৰ টোন ইয়াত শ্ব' হৈ যাব। আপোনালোকে দেখিবলৈ পাইছে মই এইটো জিঅ' কলাৰ টোন দিছোঁ, এইটো মোৰ মোবাইলত শ্ব' হৈ গৈছে। এইটো আপোনালোকে কেনেকৈ অফ কৰিব পাৰিব বা ডিএক্টিভেট কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে এই তলত ডিএক্টিভেট অপশ্যনটো আছে, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ডিএক্টিভেটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে য়েছত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ কলাৰ টোনটো অফ হৈ যাব। আজি ইমানলৈকে। মোৰ ভিডিঅ'বিলাক যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব।